মানে গাইজ এতিয়া একেইটা হ'ল ৰনাল্ডোৰ ফেন আৰু এইকেইটা হ'ল মেছিৰ ফেন। এতিয়া প্ৰথমতে ৰনাল্ডোৰ ফেনে দিব কিবা কিবি পইণ্ট আৰু সেইকেইটা পইণ্টক আমাৰ মেছিৰ ফেনে কাটিব পাৰে নে নৰে চাম। তো তহঁতে প্ৰথমতে কওঁ ৰনাল্ডোক ভাল পোৱা কাৰণ কি নাই ভালকে পা। ওয়েলকাম বেক টু মাই নিউ ভিডিঅ' আৰু আজি ভিডিঅ'টো হ'ব গৈছে একদম চিম্পুল এটা ভিডিঅ' আপোনালোকে মানে একদম ৰিলেট কৰি চাই থাকিব পাৰিব। তো মানে আমি গোটেইকেইটাই মৰ্ণিং ৱাকক আহিছিলোঁ চাওক এইকেইটা আৰু মই তো অলপ বৰষুণ মাত দিলাক চুলি তুলি অলপ জিকি গেছি। তো প্ৰথমতে ভিডিঅ'টো আমি আৰম্ভ কৰি লওঁ তাৰপিছত ভিডিঅ'টোৰ বাকীখিনি কৈ আছোঁ। কৈছিলোঁ কিয় যায় মানে গাইছ আমি ফুৰি আহি পালোঁ আমাৰ পাগল দিয়া নদীৰ দলঙৰ ওপৰত। তো পাগল দিয়া নদীৰ এটা ভিউ আপোনালোকে এনজয় কৰক, ৰাতিপুৱাৰ ভিউ চাওক। ই এটা ধুনীয়া ভিউ দেখিছেনে নাই? একদম সেউজীয়া মাজত এই নদীটো আৰু এইপিনে সেউজীয়া। এইখন হ'ল দলং নতুনকৈ বনাইছে। এইখন দলং বনবা কেইবছৰ হ'ল? প্ৰায় 2 বছৰমান হ'ল এইখন দলং বনাব। আৰু এইটো হ'ল এইটো পাৰ আৰু এইটো হ'ল এইটো পাৰ। এইটো দক্ষিণ পাৰ আৰু এইটো উত্তৰ পাৰ। একদম আগত দেখি চাওকচোন গাইছ, এই একদম নদীটোৰ আগত দেখি কুঁৱলী নাই যদিও অলপমান কুঁৱলী লাগে, মানে বাষ্পীভৱন পানীটো উৰি থাকে ন বতাহত। এইখিনিতে এটা কথা গম পালোঁ, মানে এইটো নদীতে বোলে এজন মানুহে দলঙৰ পৰা জাপ মাৰি আত্মহত্যা কৰিছে। মানে এইখন দলঙত নহয়, সোণকুঁৱৰীয়া নাকি সেই জাগাৰ দলংখনৰ পৰা এজন মানুহে মানে জাপ মাৰি আত্মহত্যা কৰিছে। আৰু ড্ৰাইভাৰসকলে মানে দুবাৰুসকলে ইয়াতো বোলে বিচাৰিব আহে, তাৰমানে মানুহটোক এতিয়ালৈ বিচাৰি পোৱা নাই। আগতে এইখিনি দেখিছেনে বাঁহ বান্ধি থৈ আছে যে দলংখনত, এই বোলে অলপতে এটা মানে এক্সিডেণ্ট হৈ গৈছে, মানে ডাম্পাৰ এক্সিডেণ্ট। হয়দি বহুত শিল বালি অনা নিয়া কাম চলি থাকেতো, তো তাতে বোলে এখন ডাম্পাৰে খুন্দা মাৰি চিধাই একদম এই নদীত পৰি গৈছে বোলে। নদীত পৰিছে মানে কি যে খবৰগিলা পাই আছোঁ। আৰু আগত দেখি কি এটা নাজাৰা চাওক না, আকাশ এই সেউজীয়া, এইপিনে গছ গছনি, এইপিনে নদীটো। তো পুৱা এনেকুৱা জেগাত আহি কিবা এটা ভাল লাগি যায়। আৰু আগত দেখি যাই আছোঁ, মানে আগত বোলে আৰু একো বহুত বিউটিফুল ভিউ এটা আছে, শিখৰৰ পিঠ এটাও নাই। তো মানে এটা দাগো নাই বোলে। তো চাং বলকচোন, পাগল দিয়া নদীৰ দলঙৰ পৰা কিছু দূৰ আহি ইয়াতে একদম পিয়ৰ গাঁৱলীয়া ভিউ এটা পাইছোঁ, চাব নেকি? চাওক একদম চাৰিওপিনে খেতি মানে ভুই ৰোৱা, চাৰিওপিনে পথাৰ, এইপিনেও পথাৰ আৰু ইয়াত তাত তিৰোতাবোৰে ভুই ৰুই আছে। মানে একদম পিয়ৰ গাঁৱলীয়া ভিউ এটা, একদম মজা লাগি গৈছে। ইয়াতে ৰাতি চাগে মাছ চাছো ওলাই, মানে বহুত মানুহে মাছ চাছো চাগে মাৰিব আহে ইয়াতেতো মানুহ নাই ক'তো। চাওক আপোনালোকে একদম পথাৰ মানে ক'তোতো মানুহ নাই চাগে, দূৰৰ পৰাও মানুহ আহে, মানে ইয়াতে মাছ থকা যেন লাগিছে জাগাখিনি চাই পেলাই। এটা বৰ দুখেৰে কথা কৈ দিওঁ, সোনাম ৱাংচুক ছাৰৰ আজি প্ৰায় 22 দিন হৈ গ'ল একো নোখোৱাকৈ অনশনত থকা। কিন্তু তেখেতৰ এই সকলোবোৰ কৰাৰ কি প্ৰয়োজন আছিল? একোতো প্ৰয়োজন নাছিল ন, কাৰণ তেখেতৰ তাত 5 বছৰৰ ছুইজাৰলেণ্ডৰ ভিছা পৰ্যন্ত কৰাই আছিল। তেখেতে আমাৰ ভাৰতত নাথাকি ছুইজাৰলেণ্ডতো থাকিব পাৰিলে, কাৰণ ছুইজাৰলেণ্ডখন আমাৰ ভাৰততকৈ বহুত বেছি ধুনীয়া ঠাই। কিন্তু তেখেতে তাত নাথাকি আমাৰ ভাৰতৰ এডুকেশ্যন ছিষ্টেমটো ৰখে মাত মাতি নিজকে কষ্ট দি অনশনত ভুগি আছে। কিন্তু যাতে ভাৰতৰ এডুকেশ্যন ছিষ্টেমটোক অলপ ডেভেলপ কৰিব পাৰে, যাতে আমাৰ ভাৰতৰ মানুহখিনিয়ে নাভাবে যে এডুকেশ্যন মানে হ'ল এখন ৰেচ। মানে এতিয়া কি হৈছে ভাৰতত, এডুকেশ্যন মানে এখন ৰেচ য'ত আমি দৌৰিব লাগে আৰু প্ৰথম হ'ব লাগে। কিন্তু তেনেকুৱা যে আচলতে কথা নহয়, সেই বস্তুটো তেখেতে ভাৰতবাসী ৰাইজক শ্ব' কৰাবলৈ আগতেও ট্ৰাই কৰিছিল। 3 Idiots নামৰ মুভিখনেৰে তেখেতে একদম ভালকৈ সেই বস্তুটো শ্ব' কৰিছে যে এডুকেশ্যন মানে অকল ৰেচ নহয়। যদি কিবা কাৰণতো তেখেতে মৃত্যুবৰণ কৰে, সঁচাকৈ আমি ভাৰতবাসী ৰাইজে নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ, কিয়নো ছিষ্টেমৰ বিৰুদ্ধে মাত মতা মানুহ খুব কমেই দেখা যায়। ই বোলে কিবা এটা কৈ আছিলে, এক বকালিতে দিব বোলে এতে। মানে গাইছ এতিয়া যাবলৈ ওলালোঁ, বহুত ভিডিঅ' চিডিঅ' বনাই থাকিলোঁ, ফুৰা চুৰাও হৈ গ'ল, এতিয়া যাওঁ। Guys, happy एक बार মানে গাইছ দৌৰা আৰু সাঁতোৰাটো এটা এনেকুৱা এক্সাৰচাইজ য'ত অল বডিৰ পাৰ্টছৰ এক্সাৰচাইজ হৈ যায়। আমি গা চা ধুই আহি শিৱ মন্দিৰত বহি আছো, এতিয়া আমি যাওঁ দোকানলৈ। চালো এতিয়া যাই আছো দোকানলৈ, বলক আপোনালোকক দোকানত লাগ আমি দোকান তাৰপিছতে বিভিন্ন ধৰণৰ ঠাণ্ডা আছে, চাই লওক। গাইজ দাদাজনে এটা দায়িত্বক দি দিলে এইটো, কাৰণ তাহাঁতে বোলে দায়িত্বক নাখায়, মাহঁতৰ কাৰণে কি লওঁ
ইয়াতে বেলেগ ঠাণ্ডা নাই আছে গাইছ এগিলা নাখে গাইছ এতিয়া বাইকক লৈ ওলাই আহিলোঁ দোকানৰ পৰাই এতিয়া তাহাঁতে বোলে কুঁহিয়াৰৰ ৰস খাম খুজিছে কুঁহিয়াৰৰ ৰস দাদাটোৱে পেকিং দিয়ে নাই সুধো ৰ'ব মজা লাগছে গাইছ নেমু টেঙা দিয়া নাই কেনে অনুভৱ মজা অনুভৱ বহুত তাৰমানে হাই হাই কি বকিছোঁ মানে বহুত বেছি মাত্ৰাত কেলৰি পায় কুঁহিয়াৰৰ ৰসত কেনে অনুভৱ ডাইট কক খাই মজা তাৰমানে সি এইটো খালাক আৰু মই এই ডাব্বাটো লৈ দিলোঁ তাৰমানে মানে কিবা এটা কাম আছে মোৰ কি কাম আছে এতিয়াতে নকওঁ আপোনালোকে গম পাব নেক্সটটো মোৰ লং ভিডিঅ'ত মানে কিবা এটা অৰ্ডাৰ দিছোঁ কি অৰ্ডাৰ দিছোঁ নকওঁ মানে এইটো ফুটে পেলাব পাৰে আৰু বস্তুটো সিমানলৈকে ক'লোঁ আপোনালোকক কিন্তু তাতকৈ বেছি নকওঁ আপোনালোকে নেক্সট ভিডিঅ'টো চালে একদম ভালকৈ গম পাই যাব মানে অসমত ইমান পপুলাৰ নহয় বস্তুটো অলপ বাহিৰত চলে পাঞ্জাৱ ইউ পিৰ পিনে বেছিকৈ চলে বস্তুটো অসমত ইমান পপুলাৰ নহয় তো আপোনালোকে নেক্সটটো ভিডিঅ' চালে গম পাই যাব বস্তুটো এই বস্তুটো নি এটা জেগাত থৈ দিব ৰ'ব তাৰমানে টেষ্টটো কৰাওঁতে লাগব না টেষ্টটো কৰাওঁতে এইটো ফুটি যায় না নাযায় ভালকৈ নাজানো কিন্তু যদি ফুটি যায় তো চাই মজা লাগিব একদম হা গম নাপায় কিয় গম পাব এইটো ফুটি যাবও পাৰে নাযাব পাৰে হয়নে নহয় গাইজ ফুটি যায় না নাযায় মই ভালকৈ নাজানো কিন্তু মানে সেই আল্টিমেট লেভেলৰ বস্তু এটা অৰ্ডাৰ দিছোঁ আপোনালোকে নেক্সট ভিডিঅ'টো চাবই চাব মই কুঁহিয়াৰৰ ৰস খোৱা বুলি গম পাই ইও হাল্লা লগাইছি তো এতিয়া গাইছ একো খুৱাই আনিব লাগে বুলি কুঁহিয়াৰৰ ৰসটো চালো কুঁহিয়াৰৰ ৰস আৰু খাম মই এইখনে কুঁহিয়াৰৰ ৰসৰ দোকান আৰু এই মেচিনটো চলি গ'ল হোণ্ডা তো আমি দুটা খাই পেলাই আপোনালোকক লগ পাই আছোঁ কুঁহিয়াৰৰ ৰস খাই কেনে অনুভৱ কওঁ ভাল লাগছি মানে কেমেৰাত নাচে লাজ কৰে ভাত চাত খাই ওলাই আহিলোঁ ধুনীয়া ধুনীয়া বতাহ দি আছে বাহিৰত ঠাণ্ডা ঠাণ্ডা আৰু এইপিনে আছে আমাৰ এই তোকতো চাই থাকে তোক কিমান চাব এক চাব মোদীজী তো টকাৰ ফেন ৰনাল্ডো না মেছি ফেন মেছি রোনাল্ডো না মেসি রোনাল্ডো না মেসি রোনাল্ডো না মেসি রোনাল্ডো তো 1 2 3 4 5 তো মানে 5 জন চলি 2 জনে রোনাল্ডো 3 জনে মেসি উইনার অফ মেসি পাঁচ এইপিনে আমাৰ ৰাজা আহি গ'ল আৰু এইটো অংশু মানে এতিয়া হ'ব গৈছে এখন তৰ্ক প্ৰতিযোগিতা মানে সেই তৰ্ক নহয় আৰু মানে এক চাইডে আছে ৰনাল্ডোৰ ফেন এক চাইডে আছে মেছিৰ ফেন আৰু হেন্দে মানে পইণ্ট দিব প্ৰথমতে ৰনাল্ডোৰ ফেনে পইণ্ট দিব কিবা কিবি ৰনাল্ডোই সেনা আনকৈ কিবা কিবি পইণ্ট দিব আৰু সেই পইণ্টকেইটা তাৰ পৰা মেছিৰ ফেনে এটা এটা পইণ্ট কাটিব লাগিব মানে কথাই দি কাটিব লাগিব সেই পইণ্টকেইটাক তো এই রোনাল্ডোর ফ্যান কিটা আকসার হইল তো মানে গাইজ এটা একটা হল রোনাল্ডোর ফ্যান আর এইটা হল মেসির ফ্যান এটা প্রথমতে রোনাল্ডোর ফ্যানে দিব কিবা কিবি পয়েন্ট আর সেইকেইটা পয়েন্টক আমার মেসির ফ্যানে কাটবা পারে না নরে চাম তো তন্দে প্রথমতে কো রোনাল্ডোক ভাল পা কারণ কি নাই ভাল কে পা রোনাল্ডো যেগিটা শট মারবো না সেইগিটা মেসি লাউর আটে মারবেন নরে আর যিমান ইনস্টাত ফলোয়ার্স আছে রোনাল্ডোর সেগলা মেসি নাই হিরা বেটে আৰু 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 আন নাই তো আমি এবাৰ আহিলোঁ মেছিৰ ফেনৰ পিনে মেছিৰ ফেনে ৰনাল্ডোৰ পইণ্টকেইটা কাটিব পাৰে নে নৰে চাওঁ ফেনৰ পিনে তন্দে মানে কি ৰনাল্ডোৰ হেৰিখিনি কাটিব লাগিব রোনাল্ডো যদি চইতিয়াব পাৰে ওয়ার্ল্ড কাপত কি মেক্সি পিন্ধি আহে নেকি খেলবা আৰু ফলোয়ার্স আনে বনই যদি শট মারবে পারে ওয়ার্ল্ড কাপত দেখাবা লাগে ওয়ার্ল্ড কাপত কি চাপড়ি বসে থাকে বেঞ্চত নেক্সট মেসি ফ্যান কাম অন কই দা রোনাল্ডো চইতিয়াব পাৰে ওয়ার্ল্ড কাপত কে নিবা নলে ট্রফি 4 বছর এই খেলা খেলে দুবাই পেরে তো গাইস বহুত হৈ গেল এতিয়া আমি আমাৰ অডিয়েন্সক সুধিম অডিয়েন্সৰ ফালৰ পৰা কোনি উইনাৰ হ'ব মানে এনে দুটা তৰ্ক প্ৰতিযোগিতাত কোনি উইনাৰ পইণ্টটো ভালকে কোনি কাটিব পাৰিছে মেছি ফেনে ৰনাল্ডো ফেনৰ পইণ্টকেইটা একদম ভালকে কাটিব পাৰিছে আমি এতিয়া এইফালে জোলনা জুলিব তো গৰম বন্ধত কাম চাম নাই চবৰে চব একদম উৎপাত দেখছি নাই গাইছ উৎপাত ভাংব কি ওই মারা গেল ওই গেল গরম বন্ধত তো কারো কাম চাম নাই না সব বে ঘুরি আছে একদম
গৰম বন্ধত মিমেৰ এঠেত নাযা নেকি মিমেৰ এঠেত নাযা এই মাৰা গেলা গৈ এই গৰম বন্ধত মিমেৰ এঠেত নাযা নেকি মিমেৰ এঠেত পাইছা আহি ইয়াতে পুৰা উৎপাত আৰম্ভ কৰি দিছা নেকি যেতিয়া হৈ গ'ল ৰাতি আৰু এতিয়া যাই আছো আমি এখন স্কুল এক্সপ্ল'ৰ কৰিবা মানে বেছি ৰাতিও হোৱা নাই কেইটামান বাজিল 8:30 বাজিল তো আমি গোটেইকেইটা যাই আছো এতিয়া এখন স্কুল এক্সপ্ল'ৰ কৰিবা ই আছে আৰু কোনি আছে ই আছে আৰু ই আছে মানে গাইছ মই আৰু ইও আছে চাও মুখখন চাও চুলুলু গাইছ আমি নামিলো ফাইনেলি স্কুলখনত তো চুট্টুৰ বুলি ভাবে নেকি ক'বা নোৱাৰো তো স্কুলখন আমি এক্সপ্ল'ৰ কৰোঁ ৰাতি স্কুলখন যদি তোমালোকে পঢ়া কোনোবাই মৰুৱা বালক মজলীয়া বিদ্যালয় যদি তোমালোকে পঢ়া কোনোবাই ভিডিঅ'টো চাই থাকা ৰাতিৰ স্কুলৰ পৰিৱেশ দেখুৱাই আছোঁ ফুটচুট আছেনে নাই এইখন হ'ল ৰাতিৰ স্কুলৰ পৰিৱেশ এয়া তো টেংকি চেংকি আছে সাপ চাপ নাথাকিলে হ'ল ফুটচুট থাকা যি থাকে কি এইটো কি তো এই ভালকে দেখ স্কুল ভাঙব এই হ'ল চৌকা মানে ইয়াতে স্কুলৰ ভাত তাত ৰান্ধে তাপ আছে অলপ জুইৰ তাপ আছে তো মানে আজি দিনত ইয়াত খানা খোৱা হৈছিল তো ইয়াতে জুইৰ তাপ আছে অলপ ইয়াতে এটা কথা আচৰিত পাইছোঁ তাৰমানে ইয়াতে লেখাই আছে আপুনি CCTV নিৰীক্ষণত আছে কিন্তু ইয়াতে আমি দেখাত CCTV নাই ক'তো CCTV কেমেৰা নাই তো আপোনালোকে চাৰিওপিনে চাব পাৰে ক'তোই CCTV কেমেৰা নাই উৎসন গাছডালত ফ্লেছটো জ্বলে ৰ'ব আন্দাজ চান্দাৰ বুলি ভাবিব গাইছ দেখছি না দকে গাছের ওপৰত উঠি আছে এই ৰাতিখন তো এডাল হ'ল বগৰী গাছ বৈজ্ঞানিক নাম হ'ল জি ফাছ মাউৰিটিনা বগৰীৰ চাইণ্টিফিক নেম কি কৰিছে চিমেণ্ট ইউজ নকৰি পেলাই বটল ইউজ কৰিছে বস্তুটো কিবা এটা ভাল লাগে আৰু এইটো হ'ল এটা ডাষ্টবিন মানে প্লাষ্টিকৰ ডাষ্টবিন মানে ইয়াৰ পৰা মানে ষ্টুডেণ্টবোৰে যিমান প্লাষ্টিক ইউজ কৰে চব ইয়াতে থৈ পেলাই এনেকুৱা কামত ব্যৱহাৰ কৰে মানে আপোনালোকক যেতিয়া দেখালোঁ প্লাষ্টিকেৰে এখন বহা সেই বনাইছে আৰু এই গছডালতো এনেকৈ প্লাষ্টিকেৰে দিছে তো তাৰ পৰা প্লাষ্টিকবোৰ আনি পিনে এনেকুৱা কামবোৰ কৰে এইবোৰ ডিজাইন চিজাইনো ভাল লাগিছে ধুনীয়া হ'ল অংকনবাদী স্কুল মানে আমি যে সৰুতে পঢ়িছিলোঁ এই অংকনবাদী স্কুল এখন অংকনবাদী স্কুল চব টাইলছ ডিজাইনটো কিন্তু মজা বনাইছে স্কুলখন হা একদম লাক্সাৰিয়াছ পাছে মাৰিবই গাইছে লহাত দৰ্জাখনত খুচা মাৰি দিছে স্কুলখনৰ পৰা ওলাই আহিলোঁ মানে দিনত যে কেনৰ বটল দুটা ফেল থৈ দিছিলোঁ গম পাই এতেই ফেল থৈ দিছিলোঁ সেই কেন দুটা নিব লাগে নহ'লে পুৱা এই লহাটিঙে আহি বটলি লৈ যায় কেন দুটা লাগব ৰ'ব আপোনালোকক মই ডাইৰেক্ট কৈ দি আছোঁ ৰ'ব কি বস্তু অৰ্ডাৰ দিছোঁ তাৰমানে ডাইৰেক্ট কৈ দি আছোঁ এই দুটা কেন তো এই দুটা কেনৰ কি কাম আছে আপোনালোকক মই ডাইৰেক্ট কৈ দি আছোঁ ৰ'ব 1 ছেকেণ্ড ৰ'ব তাৰমানে এই দুটা মই অৰ্ডাৰ দিছোঁ এটা বিশেষ এটা টেষ্ট কৰাৰ কাৰণে তাৰমানে মই এটা গান অৰ্ডাৰ দিছোঁ পিষ্টল সেই পিষ্টলটো মানে এই উৎসৱে যি মেলাই চেলাই হ'লে তেনেকুৱা নহয় পিষ্টলটো অলপ বেলেগ পিষ্টল সেই পিষ্টলটো দিলে মানে এই কেন এনেকৈ ফুটা কৰি ইপাৰ ওলাই যাব পাৰে তো সেই পিষ্টলটোৰে এই কেনকেইটা ফুটা কৰিব পাৰে নে নৰে টেষ্ট কৰিম তো নেক্সট ভিডিঅ'ত আপোনালোকে সেই টেষ্টটো পাব ধুনীয়াকৈ পাব আৰু সেই পিষ্টলটো অসমত সিমান পপুলাৰ নহয় পিষ্টলটো মই পাঞ্জাৱৰ পৰা অৰ্ডাৰ দিছোঁ পাঞ্জাৱৰ পৰা আহি আছে তো নেক্সটটো ভিডিঅ'ত আপোনালোকে সেই পিষ্টলটো পাব তো আপোনালোকে এইটো ভিডিঅ'টো চালে নেক্সটটো ভিডিঅ' কিন্তু একদমেই মিছ নকৰিব কাৰণ নেক্সটটো ভিডিঅ' হ'ব গৈছে এটা নতুন বন্দুক মানে পিষ্টলৰ আনবক্সিং ভিডিঅ' তো বাই